নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথম মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। মাছখোৱাৰ পৰা ঘৰমুৱা হৈ আহি থাকোঁতে দীঘলী পুখুৰীৰ নিচেই কাষতে লাগি থকা কেফে এখনত আমি সোমাই দিলোঁ, যাৰ কেফেখনৰ নাম হৈছে বেলকনি কেফে। খুবেই সুন্দৰ পৰিৱেশ ইয়াৰ, মানে গোটেই ডেকোৰেশ্যনটো চাই খুবেই ভাল লাগিল। সুন্দৰ এখন জোলনা দেখা পালোঁ, যাক সজাই থোৱা আছে ডেকোৰেশ্যন কৰি। তাৰপিছত টেলিফোন এটা দেখা পালোঁ। টেলিফোনটো দেখা পাই পুৰণি টেলিফোন, সেই গতিকে অলপ হাতেৰে ঘূৰাই কেনে কাণত লৈ অলপ কথা পাতিলোঁ আৰু এনেই মিছাতে। আপোনালোকে যদি আহি পোৱা নাই তেনেহ'লে আহিব, খুবেই ধুনীয়া ইয়াৰে পৰিৱেশ আৰু বাহিৰৰ নাজাৰাটো ইমান ধুনীয়া লাগে। তো ইয়াতে আপোনালোকে চাওক, ইমান ধুনীয়াকৈ সজাই, গোটেই কেফেটো ইমান ধুনীয়াকৈ সজাইছে। ইয়াতে জোলনাখনত মই জ্বলিলোঁ অলপমান, তাৰপিছত খোজকাঢ়ি গ'লোঁ। তাতে এটা পাখি টাইপ আছে, পূৰা মানে অক্ষয় কুমাৰ হৈ গ'লোঁ আৰু পাখি দি উৰি যাম এতিয়া অলপ। বেলেগ কেফেত ডাইনিঙত বহে, আমি ইয়াতে তলত বহিম। সেই চেণ্ডেলটো খুলি ল'লোঁ, তাৰপিছত উঠি গ'লোঁ। তাতে ধুনীয়া কাৰ্পেট কৰা আছে। তো ইফালে গৈ ছাইডত এটা ছিট খালী আছে, তাতে বহি দিলোঁ আৰু খাৱাৰ আমাৰ এইবোৰ আইটেম। পূৰা ম'ম' লৈছোঁ, ৰ'ল লৈছোঁ, একেবাৰে ফ্ৰাইড ৰাইচ লৈছিলোঁ। একেবাৰে খাম আৰু দামটো অলপ বেছি, তথাপিতো সোৱাদ আছে, পূৰা টেষ্টি খানা। একদম মজা লাগি গৈছে খাই কেনে, আৰু বাকীটো নকওঁৱেই আৰু, মানে বিৰাটেই টেষ্টি। থেংক ইউ।